নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ঘৰুৱা বিধানৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এজুৰি কোমল গোলপীয়া গোলাপৰ দৰে ওঠ সকলোৰে কাম্য। সকলোৱে এনেকুৱা ওঠ এজুৰি বিচাৰে, বিশেষকৈ মহিলা আৰু ছোৱালীসকলে। কিন্তু আমি কৰা কিছুমান ভুলৰ বাবে, জানি হওক বা নাজানি হওক, কিছুমান এনে ভুল কৰোঁ যাৰ ফলত আমাৰ ওঠজুৰি দেখিবলৈ বেয়া হৈ যায়, ক'লা হৈ যায়, গাঢ় কালাৰৰ হৈ যায়। সেইবাবে আজিৰ এই ভিডিঅ'টোত মই এটা অতি সহজ ঘৰুৱা বিধান দিম, যিটোৰ সহায়ত আপোনালোকৰ ক'লা হৈ যোৱা বা দেখিবলৈ বেয়া হৈ যোৱা ওঠজুৰিক পুনৰ গোলাপ ফুলৰ দৰে গোলপীয়া আৰু কোমল কৰিবলৈ পাৰিব। তেন্তে হওক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ওঠজুৰি জন্মতে সকলোৰে গোলপীয়া কোমল গোলাপ ফুলৰ দৰেই হয়। কিন্তু আমি কিছুমান এনেকুৱা ভুল কৰোঁ জীৱনত, জানিয়ে হওক বা নাজানিয়ে হওক, যাৰ ফলত আমাৰ ওঠজুৰি দেখিবলৈ বেয়া হয়। তাৰ কালাৰটো, তাৰ টেক্সাৰটো সম্পূৰ্ণৰূপে ডেষ্ট্ৰয় হৈ যায়, দেখিবলৈ ক'লা ব্ৰাউন কালাৰ হৈ যায়। পিছে কি কাৰণতনো ওঠজুৰি ক'লা হয় এই বিষয়ে জানো আহকচোন। প্ৰথম কাৰণটো ছান এক্সপ'জাৰ। বেছিকৈ যদি ৰ'দত ওলোৱা যায়, বেছিকৈ যদি ৰ'দত কাম কৰি থকা যায়, কোনো ধৰণৰ লিপ বাম বা কোনো ধৰণৰ প্ৰটেকশ্যন ইউজ নকৰাকৈ, তেতিয়াহ'লে আমাৰ ওঠজুৰি ক'লা বৰণৰ হৈ যায়। ২ নম্বৰ কাৰণ হ'ল অত্যাধিক পৰিমাণে চিগাৰেট খোৱা বা টাবাকু খোৱা, অৰ্থাৎ স্মকিং আৰু টাবাকু যদি বেছিকৈ খোৱা হয়, বিশেষকৈ স্মকিং যদি বেছিকৈ কৰা হয়, তেতিয়া ওঠজুৰি আমাৰ ক'লা হৈ যায়। নেক্সট কাৰণটো হ'ল জেনেটিক, অৰ্থাৎ আমাৰ পিতৃ মাতৃৰ যদি বা বংশত কাৰোবাৰ যদি ওঠজুৰি ক'লা কালাৰৰ হয়, তেনেহ'লে আমাৰো ওঠজুৰি ক'লা কালাৰৰ হোৱাটো 99% চান্স থাকে। নম্বৰ 3, বিভিন্ন ধৰণৰ কেমিকেলযুক্ত আৰু অতি সস্তীয়া লিপষ্টিক ব্যৱহাৰ কৰাৰ ফলতো আমাৰ ওঠজুৰি বেয়া হয়, ওঠজুৰি ৰংটো বেয়া হয়। বা নেক্সট কাৰণটো হ'ল এনেকুৱা যে আমি হয়তো দামী ভাল ব্ৰেণ্ডৰ লিপষ্টিক ইউজ কৰোঁ, কিন্তু বহুত দেৰিলৈকে 12 ঘণ্টা 13 ঘণ্টালৈকে আমি লিপষ্টিক লগাই ৰাখোঁ, যাৰ ফলতো ওঠজুৰি ক'লা বৰণৰ হ'ব পাৰে বা হোৱাৰ চান্স থাকে। আৰু তাৰোপৰি নেক্সট কাৰণ আৰু এটা হ'ল এনেকুৱা যে আমি ৰাতি ওঠত লগা লিপষ্টিকখিনি চাফা নকৰা কৰি সেই ধৰণে শুই থাকোঁ, আৰু সেইটো এটা কাৰণ হয় যাৰ ফলত ওঠজুৰি ক'লা ৰঙৰ হোৱাৰ যথেষ্ট চান্স থাকে। তাৰোপৰি আৰু বহুত বিভিন্ন কাৰণ আছে, কিন্তু এইকেইটাই হ'লে প্ৰধান কাৰণ। আৰু সকলোতকৈ মেইন কাৰণটো লিপষ্টিক। আৰু তাৰোপৰি এটা কাৰণ আছে যে ডিপ কালাৰৰ লিকুইড মেট লিপষ্টিক যদি আমি বহু সময়লৈকে ব্যৱহাৰ কৰোঁ, তেতিয়াও আমাৰ ওঠজুৰি ক'লা বৰণৰ হোৱাৰ চান্স থাকে। তেন্তে এতিয়া আহোঁ আজিৰ ঘৰুৱা বিধানটোলৈ, যিটোৰ সহায়ত ওঠজুৰি কোমল আৰু গোলপীয়া বৰ্ণৰ হ'ব। ওঠজুৰিক পুনৰ ধুনীয়া কৰিবলৈ হ'লে 2টা ষ্টেপত বিধানটো কৰিব লাগিব। নম্বৰ 1, এক্সফলিয়েশ্যন, লিপছ এক্সফলিয়েশ্যন, অৰ্থাৎ ওঠত যিবিলাক মৃত কোষ বা ডেড চেলছ আছে এইবোৰ আঁতৰ কৰিব লাগিব। আৰু নম্বৰ 2, লিপ মইশ্চাৰাইজিং, অৰ্থাৎ লিপটোক কোমল কৰিব লাগিব। প্ৰথমতে আহোঁ নম্বৰ 1 ষ্টেপ, অৰ্থাৎ লিপছ এক্সফলিয়েশ্যন। ইয়াৰ বাবে আপুনি এটা গোল নেমুৰ দুফাল কৰি ল'ব আৰু তাৰে এফালত একদম মিহি চেনি কিছু লগাই ল'ব, আৰু সেই নেমুটো আপুনি লাহে লাহে, একেবাৰে লাহে লাহে আপোনাৰ দুইজুৰি ওঠত ধুনীয়াকৈ লগাব, ঘূৰাই ঘূৰাই লগাব, যাৰ ফলত আপোনাৰ মৃত কোষবোৰ ওলাই আহিব। কেৱল সাৱধানতা এইটোৱে ৰাখিব যে আপোনাৰ যদি স্কিনটো অতি চেঞ্চিটিভ, তেনেহ'লে আপুনি নেমু টেঙা ইউজ নকৰিব। নেমু টেঙাৰ ঠাইত এটুকুৰা বিট বা তিয়ঁহ ইউজ কৰিব পাৰে। বিট বা তিয়ঁহটো এইধৰণে মিহি দানাৰ চেনি লগাই লৈ গোল গোল কৰি ঘূৰাই ওঠজুৰি ধুনীয়াকৈ লাহে লাহে লগাব। এইটো হ'ল এক্সফলিয়েশ্যন। ইয়াৰ ফলত ওঠৰ যিবিলাক ডেড চেলছ আছে, মৃত কোষ আছে, এইবোৰ আঁতৰ হ'ব। নেক্সটটো হ'ল লিপ মইশ্চাৰাইজিং, নেক্সট যিটো ষ্টেপ। এইটোৰ ক্ষেত্ৰত আপুনি কি কৰিব, এক্সফলিয়েশ্যন কৰাৰ পিছত, অৰ্থাৎ নেমু আৰু চেনি স্ক্ৰাব কৰাৰ পিছত আপুনি আপোনাৰ লিপজুৰিত মৌ সানি ধুনীয়াকৈ 15 মিনিট সময় আপুনি ৰাখি থ'ব।
আৰু তাৰপিছত পানীৰে ধুই দিব আৰু ধুই দিয়াৰ পিছত লগে লগে আপুনি ভাল কোম্পানী এটা লিপ বাম লগাই ল'ব। এই দুইটা ষ্টেপ আপুনি কৰিলে আপোনাৰ ওঁঠ জুৰি অতি সোনকালে লাহে লাহে পুনৰ আগৰ দৰে কোমল গোলপীয়া কালাৰৰ হ'ব। কেৱল মনত ৰাখিব, এইটো বিধান এনেকুৱা নহয় যে তৎক্ষণাত এক ৰাতিতে কাম কৰিব। ইয়াৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব। সপ্তাহত 2-3 বাৰ কৰিব পাৰে, ডেইলি কৰিব নালাগে। চ' এইটোৱে আছিল আজিৰ বিধান। যদি বিধানটো ভাল পাইছে মোৰ চেনেলটো মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। লগতে মোৰ চেনেল ঘৰুৱা বিধানটোক ছাবস্ক্ৰাইব কৰিব, কাৰণ ইয়াত মই নতুন নতুন সহজ ঘৰুৱা বিধান আনি থাকোঁ। লগতে বিউটি টিপছো দি থাকোঁ, ঘৰুৱা বিউটি টিপছ। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি দিব। ধন্যবাদ।